24টা ধৰ্ষণৰ কাণ্ড সংঘটিত কৰিছে সেই 24টা 12টা কাণ্ডই হৈছে হিন্দুৱে কৰা সমান সমান গোটেই কম্পিটিশন হৈছে নেকি এইটো এই কম্পিটিশনৰ ক্ষেত্ৰত দেখোন হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমানক টাৰ্গেট কৰি মুছলমান এই জনগোষ্ঠীৰ লোকসকলে কেৱল ধৰ্ষণ কৰি আছে বুলি কৈছে হিন্দুবিলাক কি ধৰ্ষণ কৰিবলৈ অনুমতি দিছে নেকি আপুনি সেই কথা নকব ডাঙৰীয়া ধৰ্ষণকাৰী ইয়াত কোনো হিন্দু মুছলমানৰ কথা নাহে সেই কাৰণে আমি কৈ আছো যে প্ৰতিগৰাকী ধৰ্ষণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে আৰক্ষীয়ে উপযুক্ত চাৰ্জশিট দাখিল কৰিব পাৰে যাতে কোৰ্টত সেই অপৰাধীবিলাক এই পাখণ্ডবিলাক যাতে বাচিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে এটা সেই মানুহজনে কেৱল কিয় মুছলমানক কৈ আছে মুছলমানক কেৱল যদি কৈ আছে তেনেহলে হিন্দুবিলাকৰ বিৰুদ্ধে আজি আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনে পাহৰি গৈছে মাত মাতিবৰ কাৰণে আমি দেখা নাইতো আজিৰ দিনটোত হিন্দুৰ বিৰুদ্ধে খৰফ আমি দেখা নাই আজি মুছলমানৰ আমি ঢিঙৰ কাণ্ডৰ কথা কৈছো ঢিঙত যি পাখণ্ড তিনিজন আছিল তিনিজনক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে সেই কথা আমি কৈ আছো তাৰ সমান্তৰালভাৱে আজি আপোনাৰ যোৰহাটৰ ধৰ্ষণ কাণ্ড গুৱাহাটীৰ ধৰ্ষণ কাণ্ড আজি তিনিচুকীয়া ধৰ্ষণ কাণ্ড তেওঁলোকৰ উপযুক্ত শাস্তি নহব নেকি নে হিন্দু হোৱাৰ কাৰণে তেওঁলোক বাচিব সেই কথা নহব সেই কথা কেতিয়াও নহব এটা হিমন্ত বিশ্ব শৰ্মা হিৰো দেখুৱাবলৈ আহিছে তেওঁ হিৰো নেকি তেওঁ নিজৰ গৃহ বিভাগ সম্ভালিব নোৱাৰা এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী তেখেতে এতিয়া ডাঙৰ ডাঙৰ কথা কৈ আছে যে ফালতু মানুহৰ নিচিনাকে তেওঁ কথা কোৱাৰ নৈতিক অধিকাৰ নাই এই মুহূৰ্তত সেই কথা আমি কৈ দিছো তেওঁৰ